সকলোলৈ লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ চুজি আৰু নাৰিকলৰ লাড়ু। পূজা উপলক্ষে মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তাৰ বাবে লাগিব আমাক চুজিখিনি অলপ ভাজি ল'ব লাগিব। লগতে নাৰিকল আৰু চেনি এই গোটেইখিনি গেছটো ল' ফ্লেমত থৈ মিক্স কৰি ল'ব লাগিব। মিক্স কৰি থাকোঁতে ইয়াত আমি এড কৰিম গাখীৰ। গাখীৰখিনি এড কৰাৰ পাছত আমি গেছটো হাই কৰি গাখীৰখিনি শুহিবলৈ দিব লাগিব। গাখীৰখিনি শুহাৰ পাছত এইখিনি আমি বহল পাত্ৰ এটাত উলিয়াই ল'ম। উলিয়াই লোৱাৰ পাছতেই আমি ইয়াত এড কৰিম আমাৰ ভাজি লোৱা চুজিখিনি। চুজিখিনিৰ সৈতে আমাৰ এই গোটেইখিনি মিক্স কৰি ল'ব লাগিব। মিক্স কৰি লোৱাৰ পাছত আমি লাড়ুখিনি বান্ধিবলৈ এয়া ষ্টাৰ্ট কৰিছোঁ। এটা এটাকৈ গোটেইখিনি বান্ধি যাম ঠিক দেখুৱাৰ ধৰণেৰে। ইয়াত আপোনালোকে ড্ৰাই ফ্ৰুটছো এড কৰিব পাৰে। আমাৰ লাড়ু হৈ গ'ল ৰেডি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।